থুক চালা ভাৰ্গৱ খুৰা কালি পিছে লগ ধৰি তোৰ বন্ধু আৱাসৰ পৰা কথাবোৰ উলিয়াব পাৰিলি নে? নাই খুৰা, কালি তাক ধৰিবলৈ যাতে সি পলাই গ'ল। মই বুজিছোঁ। মই ভবা কথাটোৱে সত্য, বুজিছ? মানে ইহঁতৰ কোনো বিশ্বাস নাই। মই ভবা বস্তুটোৱেই সি মন্দিৰত থৈ আহিছে, নহ'লে সি তাৰ পৰা তোক দেখি পলাই নে? তাকে খুৰা, দুয়োৰে ধৰ্ম বেলেগ আছিল যদিও দুয়োৰে মাজত এটা ভাল সম্পৰ্ক আছিল। কিন্তু আমাৰ ধৰ্মটোক কলংক সানিবৰ কাৰণে সি যে এনেকুৱা এটা কাম কৰিব মই কেতিয়াও ভবা নাছিলোঁ খুৰা। সেইকাৰণে কৈছোঁ নেক্সট টাইম তাৰ পৰা তই সাৱধানে থাকিবি, বুজিছ? তেন্তে মই ঠিক আছে। তই আহিলি? হয় খুৰা, মই যাওঁ দে। ঠিক আছে। কি শুনিছোঁ এইবোৰ? কি শুনিলি? তোক মই আগতে কৈছিলোঁ বেলেগ ধৰ্মৰ ল'ৰাৰ লগত তই লগ নালাগিবি, কিন্তু মোৰ কথা শুনিলি নে তই? এতিয়া তোক লৈ গোটেই গাঁওখনত বুবু বাবা চলিছে। তোৰ লগত থকা একেলগৰ ল'ৰাই মন্দিৰত গৈ হৈ আহিছে। চি চি চি, কৃষ্ণ কৃষ্ণ, নাপায় এইবিলাক মুখত শোভা নাপায়। এতিয়া মানুহৰ মনত এটাই প্ৰশ্ন, কেনেবাকে তই তাৰ লগত জড়িত নাইতো? তুমি পাগল হৈছা নেকি? মই যি শুনিছোঁ তাকে কৈছোঁ। আৰে তুমি মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছা যেন সি নহয় মই গৈহে সেই মন্দিৰত আহিছোঁ। আৰু শুনা মা, এতিয়াও সত্যটো বিচাৰ হোৱা নাই। নে তাত আছিল নে আন কিবা? হৈছে তোৰ সত্য। সিহঁত মুছলমান মানুহ আৰু আমাৰ হিন্দু ধৰ্মৰ মানুহবিলাকক কলংক সানিবলৈ সিহঁতে যিকোনো কামেই কৰিব পাৰে। সিহঁতৰ দৃষ্টিত আনৰ ধৰ্মটো ওপৰত যোৱাটো কেতিয়াও নিবিচাৰে। তাৰমানে তুমি ক'ব বিচাৰিছা যে মুছলমান মানুহবিলাক বেয়া? মই বেয়া বুলি ক'ব বিচৰা নাই, কিন্তু তাৰ মাজতে যিকেইটাই সেই অপকৰ্ম কৰি আছে সেইকেইটাৰ কথাহে কৈছোঁ, যিটো সহ্য কৰিব নোৱাৰি। ভাত বাঢ়ো গৈ। ঠিকে আনিছোঁ নহয়? কোনেওতো দেখা নাই? নাই দাদা, কোনেও দেখা নাই। ব'ল এইখিনি মন্দিৰত থৈ আহোঁ। ইহঁতবোৰৰ উৎপাত দিনক দিনে বাঢ়ি গৈছে। ইহঁতক এনেকৈ এঠাকৈ নিদিব লাগিব, বুজিছ? এইখিনি ঠিকে থাকে মন্দিৰত দি থৈ আহিব পাৰি। মই ঠিকেই ধৰিছোঁ। চালাক জাত দি আছোঁ তহঁতক। ঐ ভাৰ্গৱ, শুন। মোক মাতিছে? এইফালে আহ। এটা কথা হ'ল নহয়। কি হ'ল খুৰা? কালি ৰাতি আব্দুলহঁতক মন্দিৰলৈ যোৱা মই নিজেই দেখিছোঁ। মন্দিৰলৈ? সিহঁতক লগ ধৰি আচল কথাবোৰ জানিবই লাগিব। ব'ল 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 ব'ল। গাড়ী চাইড কৰ। কিয়? আৰে গাড়ী চাইড কৰ। কি হ'ল ক? তোৰ লগত একো কাম নাই, তই আঁতৰ হ। তই কালি ৰাতি মন্দিৰলৈ কিয় গৈছিলি? তোক কিয় লাগে? তোক যি সুধিছোঁ তাৰ উত্তৰ দে। যদি নকওঁ? নক ন।
আমাৰ মানুহক মাৰিব সোমবাৰে তহঁত মন্দিৰলৈ যাবি তাতে কি হয় দেখা যাব হ'ব যা বল বল মা পাপা তোৰ এইবিলাক কি হ'ল ৰ মই পানী লৈ আহোঁ তহঁতে এই কামটো কিয় কৰিলি আমি একো বেয়া কাম কৰা নাই তেনেহ'লে সদায় ৰাতি মানুহ নোহোৱা সময়ত এই মন্দিৰত তহঁতে ক'লা পলিথিনটোত কি থৈ আহ হা তোৰ লাগিব দিবই লাগিব তোৰ লাগে আমাক যা পলিথিনটো লৈ আহ। ৰ নালাগে তই মন্দিৰৰ ভিতৰত সোমাবলৈ আৰু কোনখন শাস্ত্ৰত লিখা আছে যে হিন্দু মছজিদৰ ভিতৰত সোমাব নাপায় আৰু মুছলিম মন্দিৰৰ ভিতৰত সোমাব নাপায় আব্দুল যা পলিথিনটো আনি দেখাই দে এইবোৰ ইয়াৰ পৰা আঁতৰত অ' চি খুলি দে এতিয়া দেখিলেই নহয় ৰাইজ এখেতৰ দৰে মানুহবিলাকৰ কাৰণে হকে বিহকে নজনা নুবুজাকৈ সমাজত হিংসাত্মক বাৰ্তা বিলাই ফুৰে বাবে ইটো সিটো ধৰ্মৰ ওপৰত ঘেং কৰে অৰ্থাৎ আক্ৰমণ কৰে আৰু যাৰ ফলত ধৰ্মৰ নামত আমাৰ সমাজত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হ'ব ধৰিছে আমি আমাৰ নিজৰ বিবেকেৰে এবাৰ ভাবি চাব নোৱাৰোঁনে ধৰ্মৰ নামত কাজিয়া কৰি কোনেও ইয়াত শান্তিৰ বাতৰি প্ৰচাৰ কৰিব নোৱাৰে আৰু এইবিলাক মানুহৰ পৰা যিমান পাৰে আঁতৰত থাকিব সকলো মুছলমানে বেয়া নহয় মন্দিৰত ফুলৰ প্ৰয়োজন আৰু সেইকাৰণে মই কামৰ পৰা উভতি আহোঁতে ফুল লৈ আহি ইয়াত থৈ যাওঁ যাতে পূজাৰীয়ে পূজা কৰিব পাৰে মই বিষয়টো নজনাকৈয়ে সমাজত ভুল বাৰ্তা বিয়পাই দিলোঁ যাৰ বাবে এনেকুৱা হ'ল হয় দে কিছুমান মানুহৰ উচতনিত আমি নভবা নিচিন্তাকৈয়ে বিতৰ্কত জঁপিয়াই পৰোঁ ধৰ্মৰ পোচাক ধৰ্মৰ অলংকাৰ নিপিন্ধিলে নগ্ন অৱস্থাত কোনোবাই ক'ব পাৰিব নেকি আমি কোন ধৰ্মৰ আৰে ধৰ্মৰ বাছনি কৰি জানো আমি জন্ম লভিছোঁ মৰাৰ পিছতো জানো আমাৰ কিবা ধৰ্ম থাকিব গতিকে আমি জীয়াই থকা দিনকেইটাত ধৰ্মৰ নামত কাজিয়া কৰি মই বহুত ডাঙৰ ভুল কৰিলোঁ ভাইহঁত তহঁতক মই ভুল বুজি আছিলোঁ ধৰ্মৰ নামত অন্ধ হৈ মই তহঁতক মোক ক্ষমা কৰিবি